हेलो एंड नमस्कार आशा करूँ सकलो भाले कुशले आछे और सुस्थ आछे। आको एटा नतुन भिडिओ লৈ आহি आছো और एटु भिडिओ अलप बेलेग धৰণৰ হৈছে कारण आमी रविबारे कत जाऊ कि करूँ और किनु आछे लय जार कारण आमी प्रिपारेशन কৰি আছো সকলো আমাক দেখাই কম বলো তেনে হলে ভিডিওটো আৰম্ভ কৰো। সকলোকে ওয়েলকাম জনাই যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কৰিব মোৰ চেনেলটো। ইয়া লাইছো বৰষুণ দিছে যে আমি বৰষুণত সানডে ওলাই আহিছো বা সানডে আজি ওলাই আহিছো হাই আপোনালোকে ভালে আছে নে? আপোনালোকে ফুৰিব আহিছে নে? আমি আহিছো দেই বলক তেনেহ'লে বলক তেনেহ'লে কি কৈছা বলক তেনেহ'লে। আজি এটা ৰবিবাৰ মানে সানডে কিনকিনিয়া বৰষুণত ইমান ধুনীয়া বতৰত ক'ত যাওঁ বুলি ভাবি আমি ওলাই আহিলোঁ উইদাউট প্লেনিং। সো কোনো একো কথা নাছিল, বৰষুণ বহুত দিছিল তথাপিতো আমি আহি বেছি দূৰ নাযাওঁ বুলি আদাৰবাৰীলৈ আহিলোঁ। আৰু এইখন দেখিছেনে এখন বৰ ধুনীয়া ৰেষ্টুৰেণ্ট দেখি আমি সোমাই আহিলোঁ। এইখন হৈছে ভাতিকা। ইয়াৰে মানে ইণ্টেৰিয়ৰখিনি আৰু সিটিং এৰেঞ্জমেণ্টখিনি ইমান ধুনীয়া লাগিল। আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকো নতুনকৈ কোনোবাই যদি অহা নাই আহিব পাৰিব। আৰু ইয়াতে মই সঁচাই ডেকোৰেশ্যনখিনি চাই সঁচাকৈ ভাল লাগিল আৰু আপোনালোকক নেদেখুৱাকৈ নোৱাৰিলোঁ। আৰু ইয়াতে ষ্টাৰ্টিঙতে এটা ঠাণ্ডা এটা দিয়ে যিটো ৱেলকাম হয়, ৱেলকাম ড্ৰিংক হয় দিছে। এইটো বহুত ভাল লাগিছে, মানে জিৰা এনেকুৱা পান্না আম পান্না টাইমে লাগিছে খাই পেলাই। আৰু গোটেইখিনি এনেকৈ আমি মেনুখন চাইলোঁ কাৰণ আমি আজি ব্ৰেকফাষ্টৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ, সোনকালে ওলাই দিছোঁ। চ' কি খাওঁ কি নাখাওঁ কেনেকৈ ভাবি থাকি কিবা এটা অৰ্ডাৰ কৰি দিলোঁ আৰু আপোনালোকক বাকী গোটেইখিনি ইণ্টেৰিয়ৰখিনি বাকী বাহিৰৰ ভিতৰখিনি দেখুৱাই দিওঁ বোলে বলকচোন এবাৰ চাই লওক। আৰু এয়া ইয়াৰে বেলকনি এৰিয়াখিনিও এৰেঞ্জ কৰি দিছে আৰু ইউজ কৰিছে, ইমান ধুনীয়া লাগিছে। বেটৰ সোফা দিছে আৰু গোটেইখিনি ধুনীয়া ফুল আৰু ৰাস্তাৰ ধুনীয়াকৈ আমেজ চাইছে। বৰষুণৰ সময়ত আপোনালোকে কফি খাই যি খাই ইয়াতে খাই বহি খাব পাৰে। চ' ময়ো অকণমান লয়ৰ লগত টাইম স্পেণ্ড কৰিলোঁ যেতিয়ালৈকে আমাৰ ব্ৰেকফাষ্টটো আহি নাযায়। আৰু লয় ইটো সিটো মোক সুধি আছে, চ' আপোনালোকে আহি ইয়াতে এনজয় ল'ব পাৰিব। আৰু সঁচাই ভাল লাগিল কিন্তু চাই পেলাই। তাৰপিছত আমি লাহে ভিতৰলৈ কৰিলোঁ। এতিয়া দুটা পাৰ্ট আছে, এটা পাৰ্টত ডেকোৰেশ্যনখিনি এটাৰ লগত নিমিলে কিন্তু সম্পূৰ্ণ বেলেগ, একদম ধুনীয়া AC ৰেষ্টুৰেণ্ট হয়। আৰু ইয়াতে আপোনালোকে লাঞ্চ কৰে ডিনাৰ কৰি আহি যাব পাৰিব আৰু মজাকৈ খাব পাৰিব। চ' আমাৰ আহিছে ব্ৰেকফাষ্ট, আমি মাতিছে কিন্তু লয় ইয়াতে বহি আছে, বাট ইয়াতে বৰষুণৰ অলপ চিটিকনি পৰি আছে। চ' আমি ভাবিলোঁ ভিতৰতে খাওঁ। চ' ভিতৰতে দুটামান ক্লিক নকৰিলেতো নহ'ব, ফটো উঠি ল'লোঁ তেনেকৈ। You let me build up my feelings, you shatter them quickly, I let you. চ' ষ্টাৰ্টাৰ হিচাপে পনীৰ টিক্কা খাই ল'লোঁ, মজা লাগিছে। পনীৰ পকৰা উইথ মানে কফিৰ লগত খালোঁ, একদম গৰম বৰষুণ বতৰত খাই কি মজা লাগে। আৰু অৰ্ডাৰ দিলোঁ ব্ৰেকফাষ্ট হিচাপে তন্দুৰী নান আৰু বাটাৰ চিলি পনীৰ দিলোঁ, একদম ধুনীয়া আছিলে আৰু খাই কিন্তু ভাল লাগিছে। ইয়াৰে ৰিজাল্টটো ভালেই পালোঁ। চ' আমি এনেকৈ ব্ৰেকফাষ্টটো ইয়াতে ট্ৰাই কৰিলোঁ আৰু ডিনাৰটো আকৌ বেলেগ টাৰ্গেট যাম। আপোনালোকে চাই যাব গোটেই ভিডিঅ'টো, মোৰ লগত চাই থাকক। আৰু এনেকৈ খাই লৈ ল'লোঁ আৰু তেনেকৈ তাৰপৰা আমি ওলাই আহিলোঁ। একদম মেইন ৰাস্তাৰ কাষতে হয়, মাত্ৰ ফাৰ্ষ্ট ফ্ল'ৰত। আপোনালোকে এবাৰ চাব, ইফালৰ পৰা ৰাইট ছাইডত হয় জালুকবাৰীৰ পৰা আহিলে আৰু ভিতৰৰ পৰা আহিলে লেফ্ট ছাইড হ'ব। চ'
চ' আমি তাৰ পৰা ওলাই দিলোঁ আৰু আহি গ'লোঁ শ্বপিং মল আৰু কিহৰ কাৰণেনো বজাৰ কৰি আছোঁ সেইখিনি জনাম বাৰু me. 'Cause every time you hurt me, I go na na, oh na na. Tell me to leave you, I say na na, no not now. I've been trying to reach you. আৰু এনেকৈ মোৰ আৰু লয় ড্ৰেছ বজাৰ কৰি ল'লোঁ আৰু কিবা কিবি লৈ বস্তু লগা আছিলে সেইবোৰো লৈ ল'লোঁ আৰু লৈ এয়া দেখিছে নহয় লয় ইটো বস্তু লৈ সিটো বস্তু লৈ দৌৰি আছে আৰু বিলিং চিলিং কৰা হৈ গ'ল আৰু তাৰ পৰা আমি ওলাই দিলোঁ লয় যে কি ফূৰ্তি তাৰ মানে ফেভৰেট কম্পাছ লৈছে দাদাকৰ কাৰণেও এটা লৈছে আৰু তেনেকৈ আমি ওলাই দিলোঁ তাৰ পৰা আৰু যেতিয়া দুপৰীয়া টাইমেই হৈছে লাঞ্চ টাইম হৈছে আমি এইবাৰ চইচ কৰিলোঁ লাঞ্চ ক'ত কৰিম এতিয়া আমাৰ ওচৰতে হয় যিটো আপোনাৰ এয়াৰপৰ্টৰ ওচৰতো হ'ব এনেকুৱা এখন ধাবা এখন বিচাৰি ল'লোঁ আৰু সঁচাকৈ খাই ভাল লাগিল এইবাৰ ইয়াতো এটা দি দিছে জুচ টাইপ মানে কি আৰু এক্সট্ৰা এটা দিলে ভাল লাগিল থেকেৰা টেঙা বঢ়িয়া লাগিল একদম ধুনীয়া খানা খাই ল'লোঁ তাতে মাছৰ তৰকাৰী মাংস আলু ভাজি আৰু তেনেকুৱাকৈ বজাৰ কৰি যিহেতু আহি ভাগৰ লাগিছিলে আৰু এনেকুৱা অসমীয়া অথেণ্টিক খানা খাবৰ কাৰণে কোনেনো ভাল নাপায় বেঙেনা পোৰা আছিলে পায়স আছিলে এইবোৰ কৰি ল'লোঁ আচলতে আমাৰ এটা প্ৰগ্ৰাম আহি আছে সেইটো কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ আপোনালোকক ক'ম আৰু আপোনালোকে চাই যাব কেতিয়াবা আপোনালোকেও এনেকৈ খায়নে সদায়নো কিমান আৰু চাইনিজবোৰ খাব চাইনিজ খাবও ভাল লাগে কিন্তু গৰমত এনেকুৱা আৰু ভাল লাগে ফল মূল নাছিলে লগতে ফল মূলো কিনি ল'লোঁ মাল্টা এনেকুৱা জুচ কল সেনেকৈ আৰু আহি পেলাই ইভিনিং খালোঁ এয়া নেক্সট ডে আমি গ'ল্ড শ্বপিং কৰিবৰ কাৰণে গ'লোঁ আৰু এনেকৈ এখন দুখন চাই পেলাই লাষ্টত আমি ফাইনেলি চিলেক্ট কৰি ল'লোঁ আৰু আমাৰ যিটো পচন্দ হৈছিলে আমি সেইটো লৈ ল'লোঁ আচলতে কিহৰ কাৰণেতো আমি সেইবোৰ বজাৰ কৰি আছোঁ এতিয়ালৈকে আপোনালোকক কোৱাই নাই জানিব বাৰু অকণমান ৱেইট কৰক আমি জনাই আছোঁ কিন্তু এইটো নেদেখাওঁ এতিয়া আৰু পাছলৈকে দেখাম আৰু তেনেকৈ আমাৰ শ্বপিং কৰা হৈ গ'ল ওলাই দিলোঁ MP জুৱেলাৰ্ছত আৰু আহি পেলাই ইয়ালৈ টোপনি যায় আৰু তাক ধুনীয়াকৈ খুৱাই দিলোঁ আৰু ইয়াত নেক্সট ডে গা ধুৱাই ল'লোঁ আচলতে লয় চুলাকৰণ আহি আছে এতিয়া মোৰ দুখে লগা হৈছে তাৰ চুলিকেইডাল দেখি আৰু তাৰো মনটো বেয়া লাগে শুনকচোন কি কয় ন চুচি দিওঁ চুলিডাল কাটিয়ে দিব আৰু ন আৰু কি চুলিটো কাটি দিব দেখোন বেয়াই লাগিব দেখোন নাকান্দিবা দে মই ধৰি থাকিম দে হ'ব ন গুড বাই বা ধনু বাবা মোৰ ওচৰত গা চা নামকৰণৰ দিনা মই ভিডিঅ' দি থাকিম আপোনালোকক আৰু চাই থকাৰ বাবে বহুত ধন্যবাদ নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' চুলাকৰণ আৰু এনেকুৱা ভিডিঅ' আহি আছে চাই যাব ধন্যবাদ থেংক